লকডাউন বা স্কুটাৰ। শকুন্তলা, হেৰা শকুন্তলা, জানিছা মই এতিয়া থানাৰ আলহী। অসমতো বোলে কৰোণাৰ কাৰণে বন্ধ দিছিলে। মই আকৌ তোমাৰ আৰু মোৰ বিয়াখনৰ কথা ভাবি থাকোঁতেই বাতৰিবোৰত গমকে নাপালো নহয়। আজি তোমাৰ এই প্ৰেমিক কবিয়ে ভঙা স্কুটাৰখন লৈ বজাৰলৈ বুলি ওলাইছিলে। হাতত দুপইচা লৈ ভাবিছিল কাণৰ ফুলি আৰু পাটৰ চেট এটাকে কিনি থওঁ। বাহিৰত আহি দেখিলো দোকানবোৰ দেখোন বন্ধ। তেনেতেই হঠাৎ হুলস্থুল। ঘূৰি চাই দেখিলো পুলিচ। কি আচৰিত, ধৰ ধৰ বোলে তাক। মই বোলো স্কুটাৰৰ কিকডাল মাৰি যাওঁগে আৰু। তুমি ঠিকেই কৈছিলা, এই জহনীত যোৱাখন পেলাবৰে হৈছে। বপুৰা ষ্টাৰ্টেই নোহোৱা হ'ল শকুন্তলা। তোমাৰ এই ফুলি আৰু পাটৰ চেট কিনিবলৈ অহা প্ৰেমিক এতিয়া থানাৰ আলহী। জহনীত যোৱাখনে আজি মামা ঘৰ আলহী বনাইহে এৰিলে। পাৰিলে দুদিনমান বাট চাবা, আনলৈ নাযাবা। তোমাৰ এই বখলীয়া প্ৰেমিকে ছাল নোহোৱা গাটোৰেই পিটন খাই আছে। কিবা বোলে লকডাউন আছিলে। মইনো কেনেদৰে জানিম শকুন্তলা? আজিলৈচোন ঘৰতেই তলা লগাই নাপায়। শুনিছো কৰোণা নামৰ কিবা এবিধ গায়ে পায়ে লাগিছে। ভালদৰে থাকিবা। ওলাই আহিয়ে স্কুটাৰখন বিকি ঘোঁৰাৰ ছবি থকা গাড়ীখনকে ল'ম বুলি ভাবিছো। বেংকে পইচা নিদিলেও তুমি চিন্তা নকৰিবা। হৰকান্তৰ চাইকেলখনকে হ'লেও কিনিহে এৰিম। বাট চাই ৰবা শকুন্তলা। শকুন্তলা